সো গাইজ আজি মানে মই মোৰ লগৰটোৰ ঘৰত মানে খানা খাবলৈ আহিলোঁ দেই। মাছ বনাইছে মানে সৰিয়হ দি, এনেকুৱা ধুনীয়া মাছ বনাইছে নহয়, দেখিলেই জিভাৰ পানী টপক টপক। খাই চাব আৰু ষ্টেণ্ডাৰ্ড আমি ডাইনিঙত আছে, ডাইনিঙত ধুনীয়াকৈ সাজি থৈ দিছে মাছ মাংস এনেকৈ আমি খাম আৰু এতিয়া মানে। তো তেওঁলোকৰ ৰুমলৈ আহিলোঁ, বহুত দিন অহা নাছিলোঁ, তো তেনেকৈ মাতিলে খাবলৈ, তো আহিলোঁ। এইটো খানা খাই আছে ইয়াতে, এয়া তলত সকলোৱে বহি খানা খাই আছে এনেকৈ। তো এতিয়া আমিও খাম, তো আপোনালোকক দেখুৱাই আছোঁ মাছৰ চব্জিখন কেনেকুৱা হৈছে। তো মাছৰ চব্জিখন চাব গ'লে এনেকুৱা মানে হালধীয়া, এইবিলাক গোটেই সৰিয়হ হয়, ইয়াত মাছ আছে ধুনীয়াকৈ। তাৰপিছত এইবিলাক মানে এইটো মাছৰ মাথা হয়, তো তেনেকৈ অলপমান দিলে মানে নহয় খাই খালোঁ, ভাল লাগে খাই, হয় নহয়? কি কবি মানে এনে খাই কেনেকুৱা লাগিছে? হা ধুনীয়া লাগিছে ন খাই মানে? তোমাৰ কেনেকুৱা লাগিছে খাই? ভাল লাগিছে, হা বহুত ভাল লাগিছে, সুন্দৰ নে? টেষ্টি টেষ্টি ন? আপোনাৰ তেওঁতো ৰান্ধনি বাৰু। এই মাছৰ চব্জিখনৰ ৰান্ধনিজন হৈছে এইজনে, ইয়াৰ নাম হৈছে বিনয় দাস। আপোনালোকে যদি কিবা বিয়া বাৰু সভা তেনেকুৱা কিবা পায় তেনেহ'লে ইয়াক খবৰ দিব। মোবাইল নাম্বাৰটো মোৰ ডিছক্ৰিপশ্যন লিংকত দি দিম, তো আপোনালোকে মাতিব পাৰিব। বেছি প্ৰাইচ নলয়, কিমানকৈ ল'ব বা? 500কৈ ল'ব বোলে, ক'বলৈ লাজ পাইছে। মানে কি হাজিৰা কৰে তো 400কৈ দিয়ে, তো 500কৈ ল'ম বুলি কৈছে। তো তেনেকৈ মানে কথাটো। তো এখেতেও ধুনীয়া চাহ বনাব জানে। তো আমাৰ মানে এটা কি থাকি জানে নাই, আমাৰ ৰুমত মানে খুব ভেৰাইটিজ মানুহ পাব, গম পাইছে নাই? কৈছোঁ নহয় আৰু। চব ভাতটো লৈ ল'লোঁ, খুব এনেকৈ আমি মানে এইটো ভাতটো বেলেগ চব্জি নাই মানে, গম পাইছে নাই? বেলেগ চব্জি এই মাছো আৰু সৰিয়হ মানে থাকিলে আৰু বেলেগ চব্জিৰ দৰকাৰ নাই, গম পাইছে নাই? খুব তেনেকুৱাই মানে কথাটো। মই টেষ্টিংটো কৰি কৈ আছোঁ আপোনালোকে কেনে লাগিলে। লাজবাব, খুব সুন্দৰ হৈছে। 500 টকীয়া ৰান্ধনি এজনে যে ইমান ধুনীয়াকৈ বনাব জানে ভাবিব নোৱাৰা। সেই আৰু গাঁৱত কিছুমান মানে মানুহ সোমাই আছে, এনেকুৱা বিখ্যাত কাম জানে, কিন্তু ফুটি নোলায় মানে, প্ৰকাশ কৰিব ফেমাছ নহয় মানে, সেইটোৱে কথাটো। তো মই মানে আজি কি হ'ল, এওক মানে চিনাকি পত্ৰটো দি দিছোঁ। কাৰোবাৰ বিয়া সভা তেনেকুৱা হ'লে মানে আপোনালোকে মাতিব, গম পাইছে নাই? এই মানুহজন খুব ভাল, বেছি তেনেকুৱা মানে একো পইচা ল'ব নোখোজে, যিমানটো হয় সিমানটোৱে লয় মানে, এক্সট্ৰা নলয় মানুহজন এইজন। তো মই খাবলৈ বহিছোঁ মানে, খাই দিওঁ নেকি? তো চাই থাকক আপোনালোকে, লোভ নকৰিব দেই, পেট ফুলিব নহ'লে, এইটোৱে কথাটো। খাই থাকক। মাছৰ মাথা খুব সুন্দৰ, চ' গাইজ খানাটো খাই থাকোঁতে কথা এটা কৈ লওঁ মানে, ইয়াৰ চব্জিখন এনেকুৱা ধুনীয়া হৈছে, তো মই অথনিৰ পৰা কৈ আছোঁ, ঠিক আছে? মাছত নিমখে দিব পাহৰিছে, নিমখ দিয়া নাই, মাছ ভাজা, ঠিক আছে? মাছৰ ফ্ৰাইটো এইটো ফালে বোলে মাছৰ ফ্ৰাইত নিমখ নিদিয়ে, আমাৰ ফালে দিয়ে আকৌ। তো মানে কি মই খুব সুন্দৰভাৱে খালোঁ, আপোনালোককো খাই দেখুৱালোঁ, কিন্তু মোৰ জিভাখনেহে জানিছে যে তাত নিমখ নাই বুলি, ঠিক আছে? তো আপোনালোকে ভুল নবুজিব, এই আমাৰ এখেতক নামাতিব দেই। এখেতে অকল ৰুমতহে বনাব জানে, বাহিৰত নোৱাৰে। তো তাৰ কাৰণে মানে মাফি মাগিছোঁ আপোনালোকক দেই। এতিয়া উপায় নাই, ফাৰ্ষ্টতে কৈ পালোঁ, এতিয়া আকৌ এনেকুৱা ক'ব লগা হৈ গ'ল। তো ঠিক আছে, ভাতটো খাই লওঁ। আৰু আপোনালোকে ব্লগত সকলো মোৰ নতুনে আৰু সকলোবোৰ লাইক ছাবস্ক্ৰাইব কৰি দি যাব নেকি? মই ফাৰ্ষ্ট টাইম এনেকৈ খোৱা একদম ব্লগ এটা বনাইছোঁ, মানে এনে ধেমালি টাইপত ব্লগ এটা বনালোঁ। তো আপোনালোকে চিৰিয়াছলি নল'ব, ৰাস্তাত পালে মোক নামাৰিব দেই। মই মানে মাৰ খাব খুব ভয় খাওঁ মানুহটোৱে। তো এইটোৱে কথাটো। তো আমি 4জনে খাই আছোঁ। এইজন অৰূপ দত্ত, ইয়াৰ নাম কেশৱ দত্ত, ইয়াৰ নাম বিনয় দাস, আৰু মোৰ নাম
নয়নজ্যোতি ব্লগ ব্লগটো মোৰ টাইটেলে হৈ গৈছে তো তেনেকুৱাই কথাটো তো আপোনালোকে ভিডিঅ'টো চাই থাকক চাই থাকক বুলি কিলে ক'লো চাইটো হ'লেতো আপোনালোকে যদি ভাল পাইছে আৰু লাইক ছাবস্ক্ৰাইব কৰি যাব তো ভিডিঅ'টো আজিলৈ ইমানতে ভাতটো খাই লওঁ অলপমান আছে আৰু আমি বহুত খালোঁ 2 কাঁহী ল'লোঁ 2 পিচ মাছ ল'লোঁ ফ্ৰাই মাছটো মানে নিমখটো নাছিলে এইটোৱে ক'লোঁ আৰু ঠিক আছে আজিলৈ ইমানে ৰাখি দিছোঁ বাই